নবহৰণীয়া টৰ্চটোৰ বেটাৰীয়ে নাই, ডাউনতো বেলেগ কথা, বেটাৰী ডাউন হৈ গৈছে। নহয়, টৰ্চটোৱে নাই, টৰ্চটো আছে ভিতৰত, বেটাৰী নাই। বেটাৰী নহ'লে টৰ্চৰ সেইডাল লাঠি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া 7 তাৰিখে দেখা হ'ব আমাৰ জয়ন্ত বসুমতাৰী ট্ৰেক্টৰৰ ছবিত ভোটেই ভোট। 3.5 লাখ ভোটত আমাৰ জয়ন্ত বসুমতাৰী জয়লাভ কৰিব। ইলেকশ্যন প্ৰচাৰ আমাৰ তুংগত, মই গোটেই মানসত আজি আৰু অহাকালিৰ ভিতৰত প্ৰায় 20খন মিটিং কৰিম, গাঁৱে গাঁৱে যাই। চোতাল বৈঠক ইতিমধ্যে আজি 6খন শেষ হ'ল, আজি লৈছোঁ 14খন। আৰু কুমগুৰি ভূঞাপাৰাৰ পৰা আৰম্ভ কৰি 6খন আৰম্ভ কৰিলোঁ। এতিয়া আমাৰ আপোনালোকে গম পায়ে জয়ন্ত বসুমতাৰী বহুত ভোটত আগবাঢ়ি আছে। তথাপিও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা লক্ষ্য যে যুদ্ধ শেষ নোহোৱালৈকে আমি অস্ত্ৰ সম্বৰণ নকৰোঁ। গতিকে আমাৰ অহাকালি যুদ্ধৰ আমি স্থগিত ৰাখিব লাগিব। আৰু 7 তাৰিখে দেখা হ'ব আমাৰ জয়ন্ত বসুমতাৰী ট্ৰেক্টৰৰ ছবিত ভোটেই ভোট। এইবিলাক নাই, কংগ্ৰেছ বিৰোধী আমাৰ তোতে এটা বিধানৰ বাবে এটা বিধানক লৈ 18টামান ইলেকশ্যন হয়। আৰু বিৰোধীয়ে ৰিজাল্ট দিয়াৰ 12টামান বজালৈকে জিতি থাকে। 1টামান বজাত যেতিয়া ৰিজাল্ট ওলাব চবটো বৃহৎ বৃহৎ শূন্য ওলায়। হাগ্ৰামে আহিব, কিন্তু প্ৰতিদ্বন্দ্বিতা নহয়, বহুত ডিফাৰেঞ্চৰ প্ৰতিদ্বন্দ্বিতা। 3.5 লাখ ভোটত আমাৰ জয়ন্ত বসুমতাৰী জয়লাভ কৰিব। এই টৰ্চ নাই এতিয়া এইবিলাক নাই দেই। টৰ্চবিলাক বেটাৰীত চলে, সেই বেটাৰীবিলাক ডাউন হয় নহয়। নৱহৰণীয়া টৰ্চটোৰ বেটাৰীয়ে নাই, ডাউনতো বেলেগ কথা, বেটাৰী ডাউন হৈ গৈছে। এতিয়া আছামিজ চব বিজেপি। এতিয়া এই আছামিজ বেলেগ নাই, টৰ্চটো নাই, প্ৰভাৱ নহয়, টৰ্চটোৱে নাই। টৰ্চটো আছে ভিতৰত, বেটাৰী নাই। বেটাৰী নহ'লে টৰ্চৰ সেইডাল লাঠি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমাৰতো জানা গোটেইকেইটা, এতিয়া 14টা, আগতে 13টা আছিল। আমি এইফালে আছিল আমাৰ ধুবুৰীটো, এতিয়া ধুবুৰীটো কালিৰ পৰা আহি গ'ল। এই টৰ্চটো এতিয়া লাঠি হৈছে, টৰ্চ নাই এইটো।